এনেকুৱা হৈ গ'ল তো ফ্ৰেণ্ডছ মানে আহি থাকোঁতে টপি পাই পানী আছিলে এইফালে বানপানী আকৌ এটা মুস্কিল পাৰ হৈ আহিছিলোঁ আকৌ এটা পাই গ'লোঁ চাওক অফ ৰ'ডিং একদম আৰু এইফালে ৱেডাৰটো তাত চান ভালকৈ দেখা পাইছে তেনেকুৱা হৈ আছে আৰু তাত দেখা পাইছে হেল্ল' ফ্ৰেণ্ড এটা নতুন ভিডিঅ'লৈ মই সৰু আপোনালোকে চাইছে আই লাভ ট্ৰেভেল এণ্ড ট্ৰিক তো আজিৰ ভিডিঅ'টো মজা ভিডিঅ'টো আহিছোঁ আজি থাম্বনেইল আৰু টাইটেলটো চাই পেলাই গম পাইছে ক'ত গৈ আছোঁ কি বাকী ৱেডাৰটো ৰাতিপুৱা একদম বহুত বেয়া হৈছিলে বৰষুণ পৰি আহিছিল ৰাতিপুৱাৰ পৰা তো এনেকৈ ঘূৰা পকা হোৱাও নাই আৰু এইকেইদিন বতৰ বহুত বেয়া হৈ আছে তো এনেকৈ ঘূৰাও নাই আৰু এক্সাম ফালে মোৰ আহি আছে 24 ছেপ্টেম্বৰৰ পৰা এক্সাম মোৰ ফাইনেল ছেমিষ্টাৰ হয় লাষ্ট ছেমিষ্টাৰটো সকলোৱে গম পাইছে যে আমাৰ এক্সাম আহি আছে তো সেইকাৰণে মই ব্লগ ইমানকৈ কৰা নাই বাট আজি ঘপককৈ আহি গ'লোঁ তো এইকেইদিন তেনেকৈ ডেইলি ভিডিঅ' দিব পৰা নাই বাট আপোনালোকৰ লগত যাতে সংযোগ হৈ থাকোঁ তো সপ্তাহে এটা ভিডিঅ' মই দি আছোঁ সদায় তো আপোনালোকে ভাল পাইছে বুলি আশা কৰোঁ আৰু আজি এইটো ভিডিঅ' বনাইছোঁ হয় বাট কেতিয়া আপলোড কৰোঁ নাজানো বাকী ৱেডাৰটো মই দেখা দিম ভালকৈ আৰু এতিয়া ক'ত গৈ আছোঁ কি সকলো টাইটেলটো চাই পেলাই আৰু থাম্বনেইল চাই গম পাইছে বাকী টিকট হৈ থাকে দৃশ্য চাই থাকোঁ প্ৰথম পৰা লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ ৰবিবাৰক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মৰ্ণিং আছিলে একদম পূৰা ডাৱৰীয়া বতৰ আৰু এতিয়া চাওক মজা আৰু এতিয়া বাইপাছতে আছোঁ আৰু বৰ্তমান যাব ধৰিছোঁ তো চাই থাকক ভিডিঅ'টো কেনেকুৱা কি হয় ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা বিবেকৰ ওচৰ আৰু বিবেক এই পানীটো একদম পূৰা ডেইলি ব্লগ দি থাকে আৰু য'তে নাই তাৰ পূৰা ভিডিঅ' মজা বনাই থাকে এই ল'ৰাটো হ'ল এইটো আগবাঢ়ি আছে সকলোৱে ছাপোৰ্ট কৰিব মানে কিমানেই হ'ল লগ পোৱা বেছি দিন হোৱা যে এসপ্তাহমান হৈ গৈছে হয় নেকি যিয়ে নহয় ভাল ভাল ভিডিঅ' বনাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম সিদিনাখন অকলে গৈ আহিছে লগ পাই ভালে হওক মই ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব আৰু মানুহে বেয়া পায় ভাল হয় বেয়া পায় ভাল পায় সেইটো বাদ দিয়ক দিয়ে নহয় নগাঁও হয় যেতিয়া ছাপোৰ্ট কৰে বন্ধুসকল এটা কথা কিন্তু যেতিয়া অকলে ভিডিঅ' কৰি থকা নহয় ন হাঁহি ধেমালি একো কৰিব নোৱাৰি হয়নে তো বহুত কিবা কিবি ইম'চনেল লাগে যেতিয়া গোটেইকেইটা 4-5টামান লগ হৈ যোৱা ন ফ্ৰেণ্ড হওক যিয়ে নহওক যদি ব্লগ ভিডিঅ' বনাই থকা ভিডিঅ' কৰি থকা যদি ফ্ৰেণ্ড পাই যোৱা ন একদম মজাই বেলেগ আজি কৰি দিব প্ৰমোশ্যন বিচাৰি আহিছে এইখনে আৰু একেলগে ভিডিঅ' একদম পূৰা জুম কৰি চাই থাকিব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বাকী যিয়ে নহওক আমি একেলগে আগবাঢ়িব লাগিব সেইটোৱে আৰু যেতিয়া একেলগ হওঁ ন হাঁহি ধেমালি বহুত ভাল লাগে আৰু এনেকৈ যদি সকলোৱে যদি মিলি জুলি যদি আগবাঢ়ি যায় ন বহুতখিনি তো বৰ্তমান বন্ধুসকল এতিয়া ক'ত আছোঁ চাওক নজৰা চাওক OMG ৱালা আৰু এইফালে ৱেডাৰটো তাত চান ভালকৈ দেখা পাইছে তেনেকুৱা হৈ আছে আৰু তাত দেখা পাইছে কি হয় চাওক এয়া হ'ল জোঙাল বলহু জঙাল বলহু গড় ইয়াত বৰ্তমান আছোঁ আৰু ইয়াত মোৰ লগত আছে প্ৰমোশ্যন কৰি দিবা নেকি কৈ দিয়াচোন কি বিবেক ব্লগছ বুলি আছে আপোনাৰ ডেছক্ৰিপশ্যন থকা লিংকটোত গৈ চাবগৈ এবাৰ আৰু বহুত ধুনীয়া ভিডিঅ' মানে বেয়াও আছে অলপ বেয়া নকৰিবা দেই ভালকৈ কৰি যাবা আৰু চাব ভিডিঅ'টো কেনেকুৱা পাই কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যাতে বাকী দেৱৰ মনটো বেয়া নেকি এইফালে দেৱ কি হ'ল এইখিনিতে আহি পেলাই ইয়ালৈ আহিলোঁ ভাবিছিলোঁ ওপৰলৈ গৈ পেলাই ভালকৈ হেৰি কৰিম বাট তলামাহ হৈ আছে বৰ্তমান তো দেৱৰ মনটো অলপ বেয়া হৈ আছে তো বহুত দিনৰ মূৰত আহিছিলোঁ আশা কৰিছিলোঁ যে কি ভালকৈ হেৰি কৰিব বুলি বাট তাত বেয়া লাগিছে বাট আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে বহুত দিনৰ আগৰ পৰা যদি ফ'ল' কৰিছে মোক বা লাষ্ট ভিডিঅ' যদি পাইছে যে মই বহুত দিনৰ আগত আহিছিলোঁ যে বিহু হেৰিয়ত 2018 চনত আহিছিলোঁ বোলা সেই যিটো আগৰ চেনেলটো সেই ভিডিঅ'টো যদি আপোনালোকে চাইছে তেনেহ'লে গম পাব আৰু যদি নাই চোৱা চেক কৰিব ভিডিঅ'টো তেতিয়া গম পাব আৰু তেতিয়া মই কৈছিলোঁ যে ভালকৈ যেতিয়া বনাব মই আহি আপোনালোকক দেখাম ভালকৈ আৰু বহুত দিনৰ মূৰত আজি আহিলোঁ এয়া হ'ল জোঙাল বলহু গড় আৰু এতিয়া দেখা পাইছে ইমান ধুনীয়াকৈ বনাইছে আৰু ইয়াৰ পৰা মই ভালকৈ শ্বটটো ল'বলৈ চেষ্টা কৰিম ওপৰত যাব নোৱাৰোঁ কাৰণ বৰ্তমান এতিয়া তলামাহ হৈ আছে বাকী ভালকৈ দেখাম তো চাই থাকক এই ভিডিঅ'টো আৰু যেতিয়া বিহু হয় তেতিয়া ইয়াত মাছ
ধৰেহি, বহুত মানুহে মাছ ধৰে আৰু মাছ ইয়াৰ পৰা কিনি লৈ যায়। বাট এতিয়া কৰোণাৰ সময় সেইকাৰণে ইয়াৰ পৰা মাছ তাছ একো হেৰি কৰা নাই। আৰু এইবাৰ বিহুত কি হয় নাজানো, মাছ সিঁচে নে নিসিঁচে, বাট ইয়াত বহুতে জানে এতিয়া ইয়াৰ পৰা মাছ হেৰি কৰা হয়। আৰু এয়া দেখা পাইছে কি ধুনীয়া দৃশ্য, ভালকৈ এয়া দেখা পাইছে। এয়া হ'ল জোঙাল বৰশী গড়। কুবাই পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয়। আৰু বৰ্তমানে দেখা পাইছে জোঙাল বৰশী গড়, এয়া দেখা পাইছে কি ধুনীয়াকৈ বনাইছে আৰু ৱেডাৰটো মজা। আৰু এতিয়া দেখা পাইছে এয়া পুখুৰীটো, ইয়াতে মাছ সিঁচা হয়, মই বৰ্তমান অলৰেডি কৈছোঁ। আৰু এইফালে ৱেডাৰটো একদম দেখা পাইছে কেনেকুৱা ডাৱৰীয়া হৈ আছে। এইফালৰ পৰা শ্বটটো ভালকৈ ল'বলৈ চেষ্টা কৰিম। চাওক ONGৱালা, অথনি আহোঁতে বতৰটো ডাৱৰীয়া হৈ আছিলে আৰু এতিয়া ৰ'দটো পৰিছে। ভিতৰলৈতো যাব নোৱাৰিলোঁ, বাট ইয়াৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত তলা মাৰি থৈ দিছে দেখা পাইছে, বাট ইয়াৰ পৰাই দেখাব চেষ্টা কৰিছোঁ। এয়া কি বনাই দিছে আৰু ইয়াত দেখা পাইছে ফ্ৰণ্টৰ পৰাও দেখাই দিছোঁৱে। আৰু ইয়াৰ এইফালৰ পৰা দেখা পাইছে কি বনাই দিছে আৰু ৱাও আৰু ভিতৰত কিবা কিবি আছে চাগে, মই দেখাবলৈ চেষ্টা কৰিম যাতে ভৱিষ্যতে যদি আহিব পাৰোঁ ভালকৈ দেখাবলৈ। অ'কে বন্ধুসকল শুনক, এই জোঙাল বৰশী হয়, এই জোঙাল বৰশী 23 জুলাই 2014 চনৰ বুধবাৰে হয়, বুধবাৰে এই জোঙাল বৰশী স্থাপন কৰা হৈছিলে। হয়, এই 23 জুলাইতে এই জোঙাল বৰশী স্থাপন কৰিছিলে। আৰু ইয়াত দেখা পাইছে কি ধুনীয়া সুন্দৰ দৃশ্য। আহিব পাৰে আপোনালোকেও, ৰহা পৰা অলপ দূৰ হয়, আহি পেলাই ইয়াত পাব। আৰু ইমান ধুনীয়া দৃশ্য আছে ইয়াত, ফটো চটো উঠিব কাৰণে মজা প্লেচ হয়, একদম মজা। কাষতে দেখা পাইছে কি ধুনীয়া ফটো উঠাৰ কাৰণে প্লেচ। আৰু এতিয়া ভাটিবেলা টাইমত যদি আহে ন, কি ৱেডাৰ কেনেকুৱা, চানটো কেনেকুৱা হৈ আছে তাত দেখাই দি আছোঁ। চাওক OMG, ভালকৈ চিনেমেটিক শ্বটটো ইয়াৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত মই অলৰেডি কৈছোঁ যে মাছ মাৰা হয়, যেতিয়া বিহু সময়ত এই মাছ ইয়াত ধৰা হয়। আৰু বৰ্তমানে ইয়াত দেখা পাইছে ধুনীয়া দৃশ্য। OMG, সঁচাই বহুত ভাল লাগিছে, অতুলনীয় ক'বলগীয়া মনোমোহা প্ৰাকৃতিক দৃশ্য হয় ইয়াতে আছে। বৰ্তমানে আমি ইয়াতে আছোঁ। আৰু মই যি প্ৰমিছ কৰিছিলোঁ আপোনালোকক আগতে কৈছিলোঁ যে এতিয়া ভালদৰে বনাব, মই আহিম বুলি। আৰু বৰ্তমানে ইয়াত আজি আহি গ'লোঁ। তো বৰ্তমান ঘৰলৈ যাবলৈ ধৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ। এটা নতুন ভিডিঅ' লগ পাব দিছিলে, আজিলৈ বাই বাই। তো ফ্ৰেণ্ডছ মানে আহি থাকোঁতে পানী আছিলে, এইফালে বানপানী একদম এইটো ফচি গ'ল। চাওঁ স্কুটিখন পাইছেনে, মই ভিডিঅ' বনাতে লাগি আছে গাঁতত কিমান বেচেৰা চৌৰকা ফচি গ'লগৈ একদম গাড়ী। আইঅ কষ্ট আমাৰ, ফল আমাৰ। ডাইলগটা কৈ দে, ডাইলগটা কষ্ট মোৰ কৃপা ভগৱানৰ মৰম। অ'কে, কষ্ট কম সেইটোৱে নাই। এইফালে চাওক ইমান পানী, একদম পুৰা বানপানী হয়, ৰিস্ক উঠাব লাগে। तो चलिए अभी यात्रा को शुरू करते हैं। तो आप लोग চাওক ফ্ৰেণ্ডছ, আকৌ এটা মুস্কিল পাৰ কৰি আহিছিলোঁ, আকৌ এটা পাই গ'লোঁ। চাওক অফ ৰ'ডিং একদম
कितना ऑफ रोडिंग मिल रहा है हमको। हिंदी बोलना आता नहीं है हमको। ये देखो कितना ऑफ रोडिंग हमारे ये गांव में। सोटा निया जल्दी निया भाई बाबा তোমাৰ গীতৰে সুৰত ফুলিছে গোলাপ